নমস্কাৰ বন্ধুসকল, মই আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভাবিছোঁ আপোনালোকৰ খবৰ খাতি সকলোবোৰ ভালে আছে আৰু ময়ো বৰ্তমানলৈকে ভালে আছোঁ। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই ভিডিঅ'সমূহ দিলে সোনকালে পাই থাকে। আৰু যিসকলে আমাৰ ভিডিঅ'সমূহ ছাবস্ক্ৰাইব কৰি পেলানি চাই আছে চেনেলটো, তেওঁলোকক থেংক ইউ ছ' মাছ। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ চকুৰ ৰোগ বেমাৰ এটা মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকৰ যিসকলৰ চকুৰ প্ৰব্লেম কৰে সেইসকলৰ কাৰণে, যিসকলৰ চকু জ্বলা পোৰা কৰে বা জাল পৰে বা আপোনালোকে জিলমিলকৈ দেখে, বিষাই, পানী ওলাই যায়, সেয়া সকলোবোৰ গম পাই যাব কি কৰিব লাগিব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাব, তেতিয়া সকলোবোৰ গম পাই যাব। এনেকুৱা আপোনালোকৰ হ'লে আপোনালোকে 1 নম্বৰতে কৰিব শিলিখা গুড়ি 10 গ্ৰামমান লৈ পেলানি, মৌ জোল 2-3 টোপালকৈ লৈ পেলানি আপোনালোকে অলপ পানী দি পেলানি খাবলৈ চেষ্টা কৰিব। তেতিয়া চকুৰ পৰা আপোনালোকৰ স্পষ্টকৈ দেখা পোৱা যায় আৰু বহুত মানে ভাল পোৱা যায়। আপোনালোকৰ যিসকলৰ জাল পৰে চকুৰ মণিটোত, সেইসকলেও বহুত স্পষ্টকৈ দেখা পোৱা যায়। আপোনালোকে শিলিখা আৰু মৌ অলপ মিহলাই খাব পাৰে, চকুৰ কাৰণে বহুত ভাল হয়। আৰু কেঁচা শিলিখাও দিনে এটাকৈ খোৱাটো ভাল, এনেকৈও খাব পাৰে। তাৰপৰা আপোনালোকে 2 নম্বৰতে কৰিব আপোনালোকে কেঁচা আমলখি আপোনালোকে চকুৰ কাৰণে ভাল। কেঁচা আমলখি 9-10টা খুন্দিব, তাৰপিছত চকুৰ কোণত 2-3 টোপালকৈ দিবলৈ চেষ্টা কৰিব, তেনেকৈও বহুত ভাল হয়। বা আপোনালোকে কেঁচা আমলখি দিনে 2-3টাকৈ খাবলৈ চেষ্টা কৰিব, তেনেকৈও বহুত চকুৰ কাৰণে ভাল হয় আৰু স্পষ্ট হোৱা দেখা যায়, তেনেকৈ খাবলৈ চেষ্টা কৰিব। তাৰপিছতে কৰিব পাৰে গোলাপ ফুল 2-3 পাহ লৈ তাত খুন্দি পেলাই ৰসটো উলিয়াব। ৰসটো উলিয়াই পেলানি আপোনালোকে চকুৰ কোণত 2-3 টোপালমান দিবলৈ চেষ্টা কৰিব, তেনেকৈ বহুত ভাল হয় আৰু বহুত স্পষ্ট হোৱা দেখা যায়। যিসকলৰ চকুত জাল পৰে সেইসকলৰ বহুত ভাল পোৱা দেখা যায়। এইকেইটা কাম আপোনালোকে কৰিব পাৰে। তাৰপিছতে কৰিব পাৰে মহানিম 4-5খন কেঁচা পাতৰ ৰস উলিয়াই তাৰ ৰসটো খুন্দি পেলানি উলিয়াই তাক 3-4 টোপাল চকুৰ কোণত দিবলৈ চেষ্টা কৰিব। তেনেকৈ বহুত স্পষ্ট হোৱা দেখা যায় আৰু বহুত আৰাম পোৱা দেখা যায়। আপোনালোকে এইকেইটা কাম কৰিব পাৰে। তাৰপিছত আপোনালোকৰ যদি চকুৰ পৰা খুব বেছিকৈ পানী ওলাই থাকে, তেতিয়া আপোনালোকে কৰিব পাৰে 4-5টা বাদাম এৰাতি পানীত তিয়াই ৰাখিব। তাৰপিছতে পিছদিনা ৰাতিপুৱা বাদামকেইটা খুন্দি পেলানি পানীৰ সৈতে খাবলৈ চেষ্টা কৰিব, তেতিয়াও বহুত ভাল হোৱা যায়। যিকোনো অসুখীয়া বেমাৰ হ'লেও এনেকৈ খালে ভাল পোৱা দেখা যায়। আপোনালোকে এইকেইটা কাম কৰি চাব। তাৰপিছতে কৰিব পাৰে যদি আপোনালোকৰ চকুত ফোঁহা হয়, চকুৰ কিনাৰত যদি ফোঁহা কেনেবাকৈ উঠে, তেতিয়া আপোনালোকে কৰিব 4-5টা লং পিহি ফোঁহা হোৱা ঠাইত প্ৰলেপ দিব, তেতিয়া ফোঁহাটো বহে আৰু বিষটো কমে। খুব প্ৰলেপ দিবলৈ চেষ্টা কৰিব, লগাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ সোনকালে আৰাম পাই যাব। তাৰপিছতে কৰিব পাৰে কেঁচা হালধিৰ ৰসটো খুন্দিব, তাক পৰিষ্কাৰ কাপোৰ এডোখৰ লৈ পেলানি জুইত সেক দি পেলানি চকুত লগাবলৈ চেষ্টা কৰিব, তাৰ সেকটো দিবলৈ চেষ্টা কৰিব। তেতিয়াও যিসকলৰ চকুৰ বিষ হয় সেইসকলৰ বিষটো কমে। যিসকলৰ কিছুমানৰ বিষাই যদি চকুৰ, সেইটো তেনেকৈ কৰিব পাৰে, বিষটো বহুত আৰাম পোৱা যায়। তাৰপিছতে কৰিব পাৰে চকুত জাল যদি পৰে, চকুত জাল পৰিলে কি কৰিব, কেঁচা আলুগুটি এটা পিহি কাজলৰ দৰে চকুত লগাবলৈ চেষ্টা কৰিব। কাজল যেনেকৈ ঘঁহে তেনেকৈ অকণমানকৈ লগাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ জাল পৰাটো সহায় কৰে। যিসকলৰ চকুত জাল পৰে তেওঁ স্পষ্টকৈ দেখা পোৱা যায় আৰু বহুত ভাল হোৱা দেখা যায়। আপোনালোকে কৰিব পাৰে। তাৰপিছতে কৰিব পাৰে গোল নেমুৰ 8-10 টোপালকৈ গোল নেমুৰ ৰসটো চকুৰ কোণত দিবলৈ চেষ্টা কৰিব, তেতিয়া চকুত জাল পৰা ৰোগটো ভাল হৈ যায়। তেনেকৈও কৰিব পাৰে। আপোনালোকৰ চকুৰ 2-3 টোপালকৈ ৰসটো দিবলৈ চেষ্টা কৰিব গোল নেমু, তেনেকৈও ভাল হয়। আৰু গোল নেমু 2-এডোখৰ দিনে খালেও ভাতৰ লগত তেনেকৈও ভাল হৈ যায়। আপোনালোকক বহুতকেইটা টিপছ শিকালোঁ। আৰু আপোনালোকে চকুৰ কাৰণে কি খাব, সৰু মাছ খাব পাৰে। আপোনালোকে ফ্ৰাই কৰি হওক বা বইল কৰি হওক আপোনালোকে সৰু মাছটো চকুৰ কাৰণে খাব পাৰে। আৰু পকা অমিতা চকুৰ কাৰণে খালে বহুত ভাল হয়, পকা অমিতাও আপোনালোকে খাব পাৰে।
পকা অমিতা আপোনালোকে জুচ বনাই হ'লেও খাব পাৰে বা এনেকৈ নকৰাকৈও এনেকৈ খাব পাৰে বা আপোনালোকে আম খাব পাৰে পকা আম হওক বা কেঁচা আম হওক চকুৰ কাৰণে বহুত ভাল হয় সেয়াও খাব পাৰে যিকোনো আৰু পকা হওক আম কেঁচা হওক আপোনালোকে খাব পাৰে চকুৰ কাৰণে ভাল হয় আৰু আপোনালোকে খাব পাৰে সজিনা আপোনালোকে চব্জি কৰিও খাব পাৰে জোল কৰিও খাব পাৰে মুঠতে আপোনালোকে খাব পাৰে সজিনা আপোনালোকে পাতটো দালিত দি পেলানি খাব পাৰে তেনেকৈও বহুত ভাল হয় আপোনালোকে এইকেইটা চকুৰ কাৰণে বহুত ভাল হয় খাব তাৰপিছত আপোনালোকে নৰসিংহ পাত চাটনি কৰি খাব পাৰে চব্জি বনাই খাব পাৰে যিকোনো কৰি আপোনালোকে খাব পাৰে এইকেইটা বস্তু চকুৰ কাৰণে বহুত ভাল হয় তাৰপিছততো আপোনালোকে সকলোৱে জানে গাজৰ খালে মানে চকুৰ কাৰণে বহুত ভাল হয় গাজৰটো আপোনালোকে কেঁচাই হ'লেও খাবলৈ চেষ্টা কৰিব বা সালাড বনাই হ'লেও খাবলৈ চেষ্টা কৰিব বা বইল কৰি দালিত দি হ'লেও খাবলৈ চেষ্টা কৰিব বহুত ভাল হয় আৰু আপোনালোকে খাব পাৰে বন্ধাকবিটো চকুৰ কাৰণে ভাল হোৱা দেখা যায় সেয়াও খাব পাৰে বহুতকেইটা টিপছ শিকালোঁ আপোনালোকক আজি যদি ভাল পালে লাইক এটা কৰি যাব আজি ইমানেই আছিলে আহিছোঁ বাই বাই